বন্ধুসকল আপোনালোকে চাওক মানুহবিলাকৰ কি অৱস্থা আপোনালোকে চাওক মানে বানপানীয়ে মানুহৰ কি পৰিৱেশ কৰিছে আপোনালোকে চাওক মানে এখেতৰ খোৱাৰ কাৰণে কোনো ব্যৱস্থা নাই আৰু ইমান পানীৰ মাজত নিজৰ খাদ্য সংগ্ৰহ কৰাৰ কাৰণে এখেতে হয়তো অলপ ধান আছিল সেই ধানখিনিত ৰাস্তাত লৈ আনি আছে আৰু আপোনালোকে চাওক এই লকডাউনৰ মাজত মানুহৰ যি ভয়াৱহ পৰিৱেশ এই পৰিৱেশ আপোনালোকক মই দেখাব খুজি আছোঁ এই ঘৰবিলাক চাওক আপোনালোকে 1-2 ঘণ্টাৰ ভিতৰত এই ঘৰত পানী উঠিব গতিকে বন্ধুসকল মই এটা কথা আপোনালোকক আৰু এটা বস্তু দেখাব খুজিছোঁ যে এই কৰোনা সংক্ৰমণৰ যিটো ভয়াৱহ পৰিৱেশ এই পৰিৱেশৰ মাজত মানুহ খাবলৈ পোৱা নাই এতিয়া যদি ঘৰতো থাকিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে চাওক কি হ'ব আৰু চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব নহ'লে এই মানুহখিনি কিন্তু জীয়াই থকাৰ কোনো পৰিৱেশ নাই বন্ধুসকল মই আপোনালোকক 1 ঘণ্টা লাগবে না 15 থেকে 20 মিনিটের ভিতৰত তল হ'ব বন্ধুসকল আপোনালোকে চাওক আমি পানীৰ মাজতে ঘূৰি ঘূৰি আপোনালোকক দেখুৱাই আছোঁ এই ঠাইবিলাক চাওক একদম ধাপ ধুৱাই আছে ঘৰৰ পৰা চকীবিলাক লাহেকৈ নামি যাব গতিকে কিছুমান মানুহে মেইন ৰাস্তাৰ লগত যিবিলাক দলঙৰ সন্মুখত যিবিলাক পুখুৰী দিছে এই পুখুৰী দিয়াৰ ফলত এই পানীবিলাক ওলাব পৰা নাই গতিকে হাজাৰ হাজাৰ মানুহৰ এৰি খেতি হাজাৰ বিঘা এৰি খেতি পানীৰ তলত বুৰ গৈছে গতিকে মই পকা ধান পানীৰ তলত এই পকা ধানবিলাক পানীৰ তলত বন্ধুসকল চাওক মই কিমান পানীলৈ আহি গৈছোঁ আগলৈ যাব পৰা নাই তেনেহ'লে ঘৰত মানুহ কেনেকৈ থাকিব আপোনালোকে চাওক এতিয়া এই চাওক এইবিলাক খেতি আৰু মই আপোনালোকক বহুত কিবা কিবি দেখুৱাম এই খেতিবোৰ দেখুৱাম এই চাওক পকী লেট্ৰিন ইয়াতে মানুহে লেট্ৰিনত যাব নোৱাৰে পেচাব কৰিব নোৱাৰে খাবলৈ নোৱাৰে ঘৰত থাকিব নোৱাৰে তেনেহ'লে কি হ'ব আৰু এই সমস্যাৰ যিবিলাক সন্মুখীন হৈছে ৰাইজ এই সমস্যাৰ মেইন কাৰণ হৈছে পকী ৰাস্তাৰ লগত যিবিলাক মানে আপোনাৰ পুখুৰী খান্দিছে এই পুখুৰীবিলাক মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আপোনালোকে এই পুখুৰীবিলাক যাতে ক্লিয়াৰ কৰি দিয়ে এই পানীবিলাক ভালদৰে ওলাবলৈ সুবিধা কৰি দিলে নিশ্চয় এই বানপানীৰ যি ভয়াৱহতা গা কৰি উঠিছে এই ভয়াৱহতা কিছু পৰিমাণে কমিব আৰু তাৰ লগতে